ओके गाइज সকলোকে স্বাগতম জনাইছোঁ অন্য ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো হ'বলৈ গৈ আছে 15 আগষ্টৰ ওপৰত। আৰু আজি ফাৰ্ষ্ট এতিয়া গৈ আছোঁ স্কুল, আৰু স্কুলৰ পৰা আমি ডাইৰেক্ট যাম। স্কুলৰ পৰা ডাইৰেক্ট আমি আহিম গান্ধীফিল্ড, অলপমান গান্ধীফিল্ডত আপোনালোকক কিবা কাম দেখাই কৰি ঘৰলৈ আহিম। তো এতিয়া বলক স্কুল যাওঁ আৰু বাটতে এনজয় কৰক আপোনালোকে। আৰু লগ পাই আছোঁ ভিডিঅ'ৰ লগত। আৰু মোৰ লগত আহি আছে বৰ্তমান বাস্তৱ, মানে মই বাস্তৱটো বাস্তৱে আৰু এটা বাস্তৱ আছে, তো সিও আহি আছে। আৰু গৈ লওঁ, লগ পাই আছোঁ আপোনাক। है मेरी ज़मीं अफसोस नहीं जो तेरे लिए 100 दर्द सहे, महफूज रहे तेरी आन सदा, चाहे जान मेरी ये रहे ना रहे। मेरी ज़मीं महबूब मेरी नस नस में तेरा इश्क बहे, फीका ना पड़े कभी रंग तेरा जिस्मों से निकल के खून कहे। ये जो देश है तेरा स्वदेश है मेरा, तुझे है पुकारा। ये वो बंधन है जो कभी टूट नहीं सकता, ये जो देश है। ডেকা শ্ৰমিকে শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দ আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমাৰ কাৰণে এটা অতি পবিত্ৰ আৰু সৌভাগ্যৰ দিন। আজি সমগ্ৰ ভাৰতবৰ্ষই তথা অসমে ৭৫তম আমাৰ স্বাধীনতা দিৱস, ৭৫ বছৰ সম্পূৰ্ণ হৈছে ভাৰতৰ স্বাধীনতা পোৱাৰ। এইটো ৭৬ সংখ্যক আজি স্বাধীনতা দিৱস। গোটেই ভাৰতবৰ্ষ তথা অসমে বিভিন্ন কাৰ্যসূচী, বিস্তৃত কাৰ্যসূচীৰে ইয়াক উদযাপন কৰিবলৈ ব্যৱস্থা কৰিছে। ৩দিনীয়া কাৰ্যসূচীৰে অনিদ্য অসম। এইবাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে ভাৰত চৰকাৰে এই স্বাধীনতা দিৱসটো স্বাধীনতাৰ অমৃত মহোৎসৱ হিচাপে হৰ ঘৰ মে তিৰংগা এই ব্যৱস্থাৰে ইয়াক পালন কৰিবলৈ ব্যৱস্থা কৰিছে। ইয়াৰ মুখ্য উদ্দেশ্য এটাই, আগৰ বছৰবিলাকত
এই স্বাধীনতা দিৱসটো যিমানভাৱে বিস্তৃত হৈছিলে, গাঁৱে ভূঞে নগৰে চহৰে অলিয়ে গলিয়ে যিমান হ'ব লাগিছিলে, হয়তো কিছুমান এনেকুৱা অখ্যাত জেগা আছিল য'ত নেকি স্বাধীনতাৰ পোহৰে পোৱা নাছিলে। কিন্তু এইবাৰ এই ব্যৱস্থাটোৰ দ্বাৰা গোটেই অসমতে, মই বিশেষ অসমৰ কথা কৈছোঁ, অসমৰ গাঁৱে ভূঞে নগৰে চহৰে অলিয়ে গলিয়ে যিমান অখ্যাত জেগা আছে সকলোতে এই হৰ ঘৰ যি তিৰংগা ব্যৱস্থা কৰিলে। অতিকৈ আজি মই গম পাইছে 65 লাখ পতাকা বিক্ৰী হৈছে। গতিকে এখন ঘৰত এখন গতিকে
ऐ मेरी ज़मीं अफसोस नहीं जो तेरे लिए 100 दर्द सहे, महफूज रहे तेरी आन सदा चाहे जान मेरी ये रहे ना रहे।